Hi guys, welcome back to my channel. পোনপ্ৰথমতে ইছলাম ধৰ্মী লোকসকললৈ মোৰ ফালৰ পৰা বহুত শুভকামনা থাকিল। আজি বনাম মই ঈদ স্পেচিয়েল patishapta পিঠা। তো তাৰ বাবে মই 1 কাপ গাখীৰ লৈছোঁ আৰু মই এইখিনি ক্ষীৰ বনাম patishapta পিঠাৰ বাবে। আৰু এই patishapta পিঠাৰ দুই ধৰণে বনাব পাৰি, এটা নাৰিকল দিও ইয়াক বনাব পাৰি আৰু ক্ষীৰ বনাই গাখীৰৰ ক্ষীৰ বনায়ো এই ধৰণে বনাব পাৰি। তো আজি মই ক্ষীৰেৰে কেনে ধৰণে patishapta বনাব পাৰি তাৰ বাবে মই দেখুৱাই আছোঁ। মই অলপমান 1 চামুচৰ আধা মই লৈছোঁ চেনি, আপোনালোকে দেখা পালে নিশ্চয়। আৰু মই এনে ধৰণে পগাই আছোঁ এইখিনি, আৰু যিমান পাৰে এনে ধৰণে লৰাই থাকিব। অকণমান এড কৰিছোঁ পাউডাৰ গাখীৰ, আৰু এইখিনি পুনৰ ডাঠ হোৱালৈকে আমি এইখিনি লৰাই থাকিম। ক্ষীৰখিনি প্ৰায় হ'বলৈ 5 পৰা 15 মিনিটমান সময় লাগে। আপোনাৰ যদি গাখীৰ বেছি হয় তেতিয়াহ'লে আৰু বেছি সময় লাগে। আৰু ইয়াত মই দিছোঁ নামমাত্ৰ ঘি, মই যিহেতু খাই বেয়া পাওঁ নামমাত্ৰ দিছোঁ, অকণমান দিছোঁ ফ্লেভাৰৰ কাৰণে। আৰু এইখিনি প্ৰায় হ'বই এতিয়া। দেখিছেনে কালাৰটো কি ধুনীয়া আহিছে। এতিয়া আমাৰ ক্ষীৰ প্ৰায় হৈ যাব। যেতিয়ালৈকে ডাঠ হৈ নাযায় তেতিয়ালৈকে আমি এনেধৰণে লৰাই থাকিব লাগিব। তো বলক আমি বাকী যোগাৰখিনি কৰি লওঁ। এয়া প্ৰথমে নিমখ লৈছোঁ patishapta পিঠাৰ বাবে, আৰু চাউলৰ গুড়ি 3 চামুচমান, ডাঙৰ চামুচেৰে 3 চামুচ লৈছোঁ, আৰু 1 চামুচ লৈছোঁ ময়দা। ময়দাটো অপশ্যনেল হয়, দিব পাৰে নিদিব পাৰে, কাৰণ ময়দাটো দিলে অকণমান কোমল হয়। patishaptar যিটো মিশ্ৰণ, এই মিশ্ৰণখিনি আমি পানীৰেও মিক্স কৰিব পাৰোঁ অথবা গাখীৰেও মিক্স কৰিব পাৰোঁ। গাখীৰ দিলে অলপ আঠা টাইপৰ হয়, সেইবাবে মই পানী দিছোঁ। আপোনাৰ ইচ্ছা অনুযায়ী আপুনি কৰিব পাৰে। মই পৰিমাণ অনুসৰি দিছোঁ অকণমান পানী, বেছি গোটাও হ'ব নালাগে, বেছি পনীয়াও হ'ব নালাগে। এই মিশ্ৰণখিনি কমেও 1 ঘণ্টা বা 1.5 ঘণ্টাৰ বাবে এনেধৰণে থৈ দিব, কাৰণ ইমান দেৰিলৈ থ'লে খাবলৈও টেষ্টি হোৱাৰ লগতে বস্তুখিনি ভাল হয় বা কুমলীয়া হয়। মই 1 ঘণ্টাৰ বাবে এনেধৰণে ৰাখি থৈ দিছিলোঁ। দেখিছেনে, এনেধৰণে বেছি পাতলো হ'ব নালাগে, বেছি ডাঠো হ'ব নালাগে। আমাৰ মিশ্ৰণটো ৰেডি হ'ল। প্ৰথমে মই টাৱা এখনত নামমাত্ৰ তেল দি এনেধৰণে বহাই দিম গৰম হোৱাৰ পাছত। যাতে বেছি ডাঠো নহয়, বেছি পাতলো নহয়। যদি পিঠাখন গোল নহয় বা ধুনীয়া নহয়, গোলাকাৰ নহয়, তেতিয়া আপুনি এনেধৰণে চামুচ এপাতেৰে এনেধৰণে দিব পাৰে। অৱশ্যে গোল নহ'লেও কথা নাই, কাৰণ আমি যিহেতু এইখিনি ৰোল কৰি দিম। তো এইখিনি মই ঢাকন লগাই দিছোঁ, আপুনি ঢাকন লগাইও দিব পাৰে বা নিদিবও পাৰে। ঢাকনখন লগাই দিলে সোনকালে হৈ যায়, ওপৰৰ ভাগখিনি সিজি যায়। তো চাই চাওকচোন মই কেনেধৰণে বনাই আছোঁ। এতিয়া মই সিজাৰ পাছত ক্ষীৰখিনি দি দিছোঁ, কাৰণ ক্ষীৰখিনি বেছিকৈ দিব, কাৰণ বেছিকৈ দিলে ভাল লাগে। এতিয়া আমি এইখিনি ৰোল কৰিম। আপুনি এনেধৰণে ৰোল নকৰি চেপেটা ধৰণেও থ'ব পাৰে। পুনৰবাৰ এনেধৰণে আন এখন পিঠা বহালোঁ, আৰু সিজাৰ পিছত মই এনেধৰণে ক্ষীৰখিনি দি দিছোঁ আৰু এইখিনি চেপেটা আকাৰত এনেদৰে ভাজ কৰি দিছোঁ। পুনৰবাৰ মই দেখুওৱা ধৰণে এনেদৰে দি দিছোঁ। ঈদ স্পেচিয়েল বুলি মই patishapta পিঠা বনাই দেখুৱালোঁ। আপোনালোকেও এনেধৰণে বনাই ঈদ স্পেচিয়েল মিঠা ৰেচিপি এটা বনাই খাব পাৰে। যেতিয়া ভিডিঅ'টো ভাল লাগিল, লাইক, শ্বেয়াৰ এণ্ড প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে
সকলোলৈ বহুত বহুত ধন্যবাদ থাকিল।